এদিনাখন এটা শিয়ালে হাবিৰ ইফালে সিফালে ঘূৰি ফুৰোতে এজাক চিকাৰীৰ মুখামুখি হ'ল। চিকাৰীয়ে শিয়ালটোক মাৰিবলৈ খেদি লৈ ফুৰিলে। বেচেৰা শিয়ালটোৱে প্ৰাণৰ মায়াত দৌৰি দৌৰি গৈ গাঁৱত সোমাল আৰু এজন খৰিকটীয়া ওচৰ চাপিল। সি খৰিকটীয়াজনক অনুৰোধ কৰিলে যে তাক আশ্ৰয় দিব লাগে, নহ'লে চিকাৰীৰ হাতত তাৰ প্ৰাণ যাব। তেতিয়া খৰিকটীয়াই শিয়ালটোক এটা জুপুৰি ঘৰ দেখুৱাই দি তাত নিৰাপদে থাকিবলৈ ক'লে। কিছু সময়ৰ অন্তত চিকাৰীবোৰ আহি সেই ঠাইত ওলাল। সিহঁতে খৰিকটীয়াক সুধিলে, তুমি এইফালে এটা শিয়াল দৌৰি যোৱা দেখিছানে? খৰিকটীয়াজনে মুখেৰে নেদেখা বুলি ক'লেও কিন্তু আঙুলিয়ে সেই জুপুৰি ঘৰটোৰ দিশে ইংগিত দিলে। বেচেৰা শিয়ালৰ ভাগ্য ভাল আছিল, কাৰণ চিকাৰীহঁতে খৰিকটীয়াৰ ইংগিত বুজি নাপালে। ফলত শিয়ালৰ প্ৰাণ বাচিল আৰু সি লাহে লাহে ঘৰটোৰ পৰা ওলাই হাবিৰ ফালে যাবলৈ ধৰিলে। তেতিয়া খৰিকটীয়াজনে শিয়ালক ক'লে, তুমি বৰ অকৃতজ্ঞ, মই তোমাৰ প্ৰাণ বচালো, অথচ তুমি যাবৰ সময়ত মাত এষাৰো নিদিলা। তেতিয়া শিয়ালে ক'লে, তোমাৰ কথা আৰু কামৰ মিল নাই বাবেই মই তোমাক ধন্যবাদ দিয়াৰ কথা নাভাবিলো। ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে এই সাধুটোৰ পৰা এটি নতুন কথা আয়ত্ব কৰিব পাৰিলা। আমি লগ পাম আৰু তেনেধৰণৰ সুন্দৰ সাধুৰে। এতিয়া আমি আহিছো দেই।